যিসকলে আত্মসহায়ক ফৰ্ম লাভ কৰা নাই তেওঁলোকৰ বাবে ভাল খবৰ, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে যে যিসকলে ফৰ্ম লাভ কৰা নাই তেওঁলোকক আকৌ ফৰ্ম প্ৰদান কৰিব আৰু যিসকলে অলৰেডি ফৰ্ম ফিল আপ কৰি জমা দিছে তেওঁলোকে লাভ কৰিব 10,000 টকা। কেতিয়া লাভ কৰিব সবিশেষ জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণকৈ চাই থাকক। নমস্কাৰ, এই মুহূৰ্তত আত্মসহায়ক মহিলাসকলক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ, কিয়নো যিসকল মহিলাই আত্মসহায়ক ফৰ্ম ফিল আপ কৰি জমা দিছে তেওঁলোকে একাউণ্টত লাভ কৰিব 10,000 টকা আৰু যিসকলে ভাল ব্যৱসায় কৰিব তেওঁলোকক আকৌ অসম চৰকাৰে 25,000 টকা প্ৰদান কৰিব আৰু তাৰ পিছতো যদি লাখপতি হ'ব নোৱাৰে আকৌ 10-20,000 টকাকৈ প্ৰদান কৰিব অসম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে যে যিসকলে আত্মসহায়ক গোটৰ ফৰ্ম লাভ কৰা নাই, অৰ্থাৎ মুখ্যমন্ত্ৰী জানিব পাৰিছিল যে সাধাৰণতে 10জনকৈ আত্মসহায়ক গোটৰ এখন গ্ৰুপ, সেই হিচাপত কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে 10জনকৈ গ্ৰুপ হিচাপত 10টাকৈ ফৰ্ম প্ৰদান কৰিছিলে। যেতিয়া জানিব পাৰিলে যে 10জনৰ ওপৰতো 12-15জনকৈ এটা গ্ৰুপত আছে, সেই হিচাপত অসম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজমুখে ঘোষণা কৰিছে তেওঁলোকক ফৰ্ম প্ৰদান কৰিব। এতিয়া আপুনি কমেণ্ট কৰি জনাওক, যদি আপুনি ফৰ্ম লাভ কৰা নাই তেন্তে ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰি সম্পূৰ্ণকৈ চাই থাকিব আৰু আনকো দেখাৰ সুযোগ কৰি দিব। সেয়েহে তলত চাওক শ্বেয়াৰ আছে, আপুনি এতিয়া শ্বেয়াৰ কৰি দিয়ক, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে। মই আপোনালোকে এতিয়া মন্তব্য বনাবলৈ যত্ন কৰিছোঁ। মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে, আপুনি মন্তব্য শুনি লওক। আমি জানো যে আত্মসহায়ক গ্ৰুপ 10জনী মহিলা দিম, গতিকে আমি লাখপতি বাইদেউৰ ফৰ্ম 10জন পঠাইছো। এটা গাঁৱত মোক আহি ক'লে যে নহয়, কিছুমান আত্মসহায়ক গোট আছে 15গৰাকী মহিলা দিম। এতিয়া সেই 5গৰাকী মহিলাই ফৰ্ম পোৱা নাই, কিন্তু মই আজি ইলেকশ্যন মিটিঙত গ'লে বা বিকাশ যাত্ৰাত গ'লে মানুহৰ মাজত সোমাই যায় অলপ কথা বতৰা পাতো কাৰণে মই এই পালচটো গম পালো। কিন্তু আজি 2 মাহ মোক কোনো অফিচাৰে কোৱা নাই যে আমাৰ অসমত আত্মসহায়ক গোট 15জনীয়াও আছে, 12জনীয়াও আছে। মই ভাবি আছিলো 10জনীয়া আছে। আমি সকলোৱে জানে যে 10জন মেম্বাৰ দি এটা চেল্ফ হেল্প গ্ৰুপ। এতিয়া সেই বাইদেউ কেইগৰাকীয়ে কয় ছাৰ আমি ফৰ্ম পোৱা নাই। মই কৈছোঁ কিয় ফৰ্ম পোৱা নাই? আপোনাৰ শিশু বাচ্চা 4-5টা আছে সেইকাৰণে পোৱা নাই। বোলে নহয়, আমাৰ গ্ৰুপত 12জনী মহিলা আছে সেইকাৰণে পোৱা নাই। এতিয়া এই 2গৰাকী মহিলাৰ নামটো এইবাৰ নিৰ্বাচনৰ সময়ত আমাৰ বুথে আমাক আনি দিব। হয়, নিশ্চয় আপোনালোকে মন্তব্য শুনিলে যে মুখ্যমন্ত্ৰীয়ে নিজমুখে ঘোষণা কৰিছে আপোনালোকে ফৰ্ম কিন্তু লাভ কৰিব আৰু যিসকলে ফৰ্ম ফিল আপ কৰি জমা দিছে তেওঁলোকে লাভ কৰিব। টকা কেতিয়া লাভ কৰিব নিশ্চয় আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম। সেয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ৰাখক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণকৈ চাই থাকক। আজিলৈ মানে ধন্যবাদ।